মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বাবে কুৱেশ্যনটো হৈছে 2 আৰু 3ৰ মাজত 6টা পৰিমেয় সংখ্যা লিখা। চ' আমি লিখিম, তোমালোকে মনোযোগ দি শুনিবা। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে নিয়মটো তোমালোকে ভালদৰে শুনি ল'বা। ইয়াতে কিমান দিয়া আছে 6, তোমালোকে ভালদৰে চাবা। 6 + 1 = কিমান হ'ব, এইটো তোমালোকে বুজোৱাৰ কাৰণে দিছোঁ 7, আৰু এইটো কিমান হ'ব 2 3ৰ লগত পূৰণ হ'ব। চাবা 2 × 3 কিমান হ'ব 6। চ' আমাক কেইটা লাগে পৰিমেয় সংখ্যা 6টা। চ' পাতিম আমি 2 / 3 / চ' আমি যিহেতু পূৰণ কৰিলে কিমান পাম 6, চ' এইটো লিখিলোঁ, আৰু 3ৰ লগত এইটো 6 কৰিলে এইটো 6 পাম। চ' আৰু ইয়াত আমাক কিমান দিছে 7 ইনটু ওপৰত যিটো দি পূৰণ কৰিম আমি তলত দিওঁ সেইটো দি পূৰণ কৰিম 7, ইয়াতো 7, চ' ইনটু 7, চ' ইনটু 7 = কৰিম। তোমালোকে নটা জানাই নহয়, তোমালোকে চাই ল'বা। 2 × 7 কিমান 14, 2 × 7 কিমান 14, 7 × 6 কিমান 42, চ' 3 × 7 কিমান আছে 21, আৰু এটা 6 × 7 = 42। আমাৰ একে থাকিব। এতিয়া আমাক কেইটা লাগে 6টা পৰিমেয় সংখ্যা ন। এতিয়া আমি লিখিম এটাকে 2 আৰু 3ৰ মাজত 6টা পৰিমেয় সংখ্যা হ'ল চ' আমাক কিমান দি আছে 14 15 হ'ব, / 7 এইটো একে থাকিব। তাৰপিছত কিমান হ'ব 16, তাৰপিছত কিমান হ'ব 17, যিহেতু আমাক কেইটা লাগে 6টা লাগে। 17 পিছত কিমান 18, তাৰপিছত কিমান হ'ব 19, তাৰপিছত কিমান হ'ব 20। ইয়াত চোৱা 1 2 3 4 5 6টা, ইয়াত কেইটা হ'ল 6টা। যিহেতু আমি কেইটা পাইছোঁ 6টা পৰিমেয় পাইছোঁ। তোমালোকে চালাই আজি এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো থেংক ইউ ছ' মাছ।